নমস্কাৰ মই পূজা মই আজি আপোনালোকৰ ওচৰলৈ বেলেগ এটা ভিডিও লৈ আহিছো মই আজি বনাবলৈ লৈছো পোলাও মই কেনেকৈ বনাও তাকে আপোনালোকক দেখুৱাবলৈ লৈছো মই পোলাও কাৰণে ৰেডি কৰি লৈছো মই কাটি লৈছো এই ডাংবডি কাটি লৈছো এইফালে গাজৰ এইফালে বিলাহী এনেকৈ সৰু সৰুকৈ কাটি লৈছো এইফালে পিয়াজ তেজপাত কেইখিলামান আদা নহৰু আৰু কেঁচা জলকীয়া মই 3টা মান লৈছো আৰু এইফালে কাজু কিশমিশ মই তিয়াই থৈছিলো এইখিনিও মই লৈ লৈছো আৰু এইখিনি চাউল মই ধুই থৈছিলো জহা চাউল হয় এইখিনি লৈছো এতিয়া মই প্ৰথমে চাউলখিনি কুকাৰত দি লম কুকাৰত মানে মই ভাত বনোৱাৰ নিচিনাকৈ প্ৰথমে গোটা গোটাকৈ হোৱাকৈ মই প্ৰথমে ভাতটো বনাই লম তাৰ পিছতে আপোনালোকে ভিডিওটো সম্পূৰ্ণকৈ চাব মই পোলাও কেনেকৈ বনাও তেতিয়াহে আপোনালোকে গম পাব মই কুকাৰত দি একেবাৰতে মই পোলাওখিনি বনাই নেপেলাও মই ভাগ ভাগকৈ বস্তুখিনি মানে ফ্ৰাই কৰি লম সেইখিনি আপোনালোকক মই দেখুৱাই যাম তাৰ পিছতে মই মাংস বনাবলৈ লৈছো এইখিনি মই লোকেল চিকেন লৈছো 1 কেজি এইখিনি মই আগতে মাংস ৰেচিপিটো আপোনালোকক দিছিলো বাৰু কিন্তু আজি আজি বেলেগ এটা প্ৰসেছত বনাইছো আজি মছলাৰ পৰা আদি কৰি যিখিনি আছে গুটেইখিনি মই সানি ললো ইয়াত পিয়াজ আদা নহৰু মছলা গুটেইখিনি সানি লৈছো খালি মানে মোৰ এই মগজখিনি মই এইখিনি মিক্সিত মই মাৰিবলৈ আছে এইখিনি মই মিক্সিত মাৰি লম এইখিনি মই ৰেডি কৰি লম তাৰপা আপোনালোকক মই দেখুৱাই আছো এতিয়া মই বনাবলৈ আৰম্ভ কৰিছো এফালে কেৰাহীখন মই গৰম হৈছে মই তেল দি লওঁ এফালে মই ৰিফাইন তেল দি লৈছো তেল দি লৈছো কেৰাহীটো গৰম হ'লেই এতিয়া প্ৰথমে মই ডাংবডিখিনি ফ্ৰাই কৰি লম পাচলিখিনি মই একেলগে ভাগ ভাগকৈ মই ফ্ৰাই কৰিম প্ৰথমে মই ডাংবডিখিনি ফ্ৰাই কৰি লম অলপ অলপকৈ দি মই ফ্ৰাই কৰি লম মোৰ এতিয়া ডাংবডিখিনি ফ্ৰাই কৰা হৈ গ'ল এইখিনি মই এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ললো এতিয়া মই যিখিনি কাটি থৈছিলো গাজৰ এই গাজৰখিনি এতিয়া মই ফ্ৰাই কৰি লম অলপ অলপকৈ মই ফ্ৰাই কৰি লওঁ একেলগে দি নিদিওঁ মোৰ এতিয়া গাজৰখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল এইখিনি মই এনেকৈ ধুনীয়াকৈ ফ্ৰাই কৰি ললো ডাংবডিখিনিও হৈ গ'ল এতিয়া গাজৰখিনিও ফ্ৰাই কৰা হৈ গ'ল যিখিনি যে মই বিলাহী কাটি লৈছিলোঁ এই বিলাহীখিনি মই এতিয়া ফ্ৰাই নকৰোঁ এইখিনি মোৰ পাছত দৰকাৰ হ'ব এতিয়া মই পোলাওখিনি বনাবলৈ লৈছোঁ কেনেকৈ বনাওঁ চাই যাওকচোন এনেকৈ চচপেন এটা লৈছোঁ মই চচপেনটো কেলৈ লৈছোঁ গম পাইনে মোৰ বস্তুখিনি মিলাবলৈ মোৰ সুবিধা হ'ব সেইটো কাৰণে এটা চচপেন পাতি লৈছোঁ তাত মই এতিয়া প্ৰথমে দিম ৰিফাইন তেল মই এই ৰিফাইন তেল দিছোঁ তেলখিনি গৰম হৈ গৈছে চচপেনটো মই অকণমান আগতে পাতি থৈছিলোঁ তাৰপৰা প্ৰথমতে মই চেনি অকণমান দিম অকণমান চেনি দিছোঁ চেনিখিনি দিয়াৰ পাছতে যিখিনি যে মই পিঁয়াজ কাটি থৈছিলোঁ এই পিঁয়াজখিনি প্ৰথমে মই তেলত দি ল'ম পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি থাকিম পিঁয়াজখিনি মই ধুনীয়াকৈ ভাজি আছোঁ পিঁয়াজখিনি ভাজি থাকোঁতে মই তেজপাত কেইখিলা যে থৈ দিছিলোঁ এইখিনি মই ইয়াতে দি দিম তাৰপৰা ধুনীয়াকৈ ভাজি থাকিম পিঁয়াজটো ৰঙচুৱা হ'ব লাগিব এইখিনি প্ৰায় হৈ গৈছে এতিয়া মই যিখিনি আদা নহৰু মই পেষ্ট কৰি থৈছিলোঁ সেইখিনি মই দি দিছোঁ লগতে কেঁচা জলকীয়াকেইটা লগতে দি দিছোঁ এতিয়া অকণমান ভাজি ল'ম এতিয়া তাৰ ওপৰতে মই কি দিম এতিয়া ইয়াৰ ওপৰতে মই মছলা দিম প্ৰথমতে মই জিৰা পাউডাৰ দিছোঁ 1 চামুচ ধনিয়াও দিছোঁ 1 চামুচ
জিৰা, অকণমান ৰেড চিলি পাউডাৰ, লগতে নিমখ দিছোঁ। কমিলে মই নিমখটো পাছত আকৌ দিম। এইখিনি বস্তু দি আকৌ মই লৰাই দিছোঁ। তাৰ পাছতে মই ইয়াত বাটাৰ দিম। এতিয়া মই বাটাৰ দিবলৈ লৈছোঁ। এতিয়া মই বাটাৰ দিছোঁ ইয়াত। তাৰপিছতে মই গৰু ঘিউ দিম। এয়া গৰু ঘিউ ঢালি দিছোঁ মই। এয়া গৰু ঘিউ দিছোঁ। তাৰপৰা আৰু অকণমান ধুনীয়াকৈ ভাজি ল'ম। মোৰ এইখিনি ভাজি লোৱা হৈ গৈছে। এতিয়া যিখিনি ভাত মই আগতে বনাই থৈছিলোঁ সেই ভাতখিনি মই এতিয়া ওপৰত ঢালি দিম। এতিয়া মই অলপ অলপকৈ ভাত দি যাম ওপৰত। এনেকৈ গোটেইখিনি ভাত মই ইয়াত ঢালি ল'ম। ওপৰতে ভাতখিনি ঢালি দিলোঁ। তাৰপৰা ধুনীয়াকৈ মই হেতাখনেদি তল ওপৰ কৰি দিছোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স হ'ব লাগিব। মিক্স নোহোৱালৈকে ভাতখিনি লৰাই থাকিব লাগিব। খুব লৰাব লাগিব। এনেকৈ ধুনীয়াকৈ লৰাই থাকিব লাগিব। লৰাওঁতে অকণমান কষ্ট হয়, তথাপি ধুনীয়াকৈ লৰাই থাকিবই লাগিব। গোটেই বস্তুখিনি ৰাখ খাব লাগিব। আপোনালোকে যদি মোৰ নিচিনাকৈ বনাই খোৱা নাই, এনেকৈ বনাই খাবচোন। খাবলৈ বেয়া নালাগে, খাবলৈ খুব ধুনীয়াই হয়। মই পোলাও সদায় এনেকৈয়ে বনাওঁ। কেতিয়াবা অকণমান এলাহ লাগিলে কুকাৰতে দি মই তেনেকৈয়ে বনাই থওঁ। কিন্তু আজি মোৰ আলহী আহিবৰ কাৰণে মই অকণমান স্পেচিয়েল কৰিছোঁ। কোনটো আলহী আহে ভাত খাবৰ সময়ত আপোনালোকক দেখুৱাম বাৰু। ভাতখিনি মিলাই ল'লোঁ ধুনীয়াকৈ। তাৰপৰা যিখিনি মই দাংবডি আৰু গাজৰ মই ফ্ৰাই কৰি থৈছিলোঁ সেইখিনি মই এতিয়া ওপৰতে ঢালি দিম। এতিয়া ওপৰতে ধুনীয়াকৈ ঢালি দিয়াৰ পিছত আকৌ ধুনীয়াকৈ হেতাখনেদি আকৌ লৰাই দিব লাগিব। এনেকৈ ধুনীয়াকৈ তল ওপৰ কৰি দিছোঁ। এনেকৈ ধুনীয়াকৈ লৰাই এইখিনি মোৰ ধুনীয়াকৈ মিলোৱা হৈ গৈছে। তাৰ ওপৰতে মই লং ইলাচি, দালচেনি এনেকৈ মই মিহিকৈ পিচি থৈছিলোঁ। এইখিনি অকণমান ওপৰতে ছটিয়াই দিম। এয়া মই হাতেৰে ওপৰতে এনেকৈ দি দিছোঁ ধুনীয়া গোন্ধ ওলাবৰ কাৰণে। এইখিনি দিয়াৰ পাছতো আকৌ মই লৰাই দিছোঁ ধুনীয়াকৈ হেতাখনেদি। চিলাই আছে এনেকৈ আগলৈ আহি আছে ন। এনেকৈ ধুনীয়াকৈ লৰাই দিছোঁ আকৌ। এয়া মোৰ পোলাও ৰেডি হৈ গ'ল। চাওকচোন কি ধুনীয়া কালাৰ হৈছে আৰু খুব ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মোৰ পোলাওখিনি এতিয়া বনোৱা হ'ল। এতিয়া মই মাংসখিনি বনাবলৈ ৰেডি কৰি লৈছোঁ। মাংস মই বৰ বেছিকৈ আপোনালোকক ভালকৈ নেদেখুৱাওঁ, অকণমান দেখুৱাই যাম বাৰু মই কেনেকৈ কি বনাওঁ। এবাৰ মই দিয়া আছে মাংসৰ ভিডিঅ'টো, সেইটো মানে সম্পূৰ্ণকৈ নেদেখুৱাওঁ। মই এতিয়া মাংস বনাবলৈ লৈছোঁ। এইফালে কেৰাহীখন মই গেছৰ ওপৰত পাতি দিছোঁ। এতিয়া মই মিঠাতেল দিম। এই তেল দি লৈছোঁ। হিচাপমতে তেল দি ল'লোঁ। এতিয়া মাংসটো পিঁয়াজ, আদা, নহৰু, মছলা গোটেইখিনি মই আগতে সানি ৰেডি কৰি থৈছিলোঁ। প্ৰথমে মই তেলত চেনি অকণ দি ল'ম। বৰ বেছি নিদিওঁ চেনি, অকণমান দি লৈছোঁ। ইয়াৰ পিছতে এই মগজখিনি মই মিক্সিত মাৰি পেষ্ট বনাই থৈ দিছিলোঁ। এই মগজখিনি প্ৰথমে মই তেলত দি ভাজি ল'ম। এতিয়া মই মগজখিনি ঢালি দিছোঁ।
এইখিনি মই এতিয়া ভাজি লওঁ ধুনীয়াকৈ। এইখিনি ভাজি আছোঁ মই। এইখিনি অলপ ভাজি হওঁতে এতিয়া মই যিখিনি বিলাহী মই মিক্সিত মাৰি থৈছিলোঁ, এই বিলাহীখিনি তাৰ ওপৰতে ঢালি দিম। এতিয়া দুইখিনি একেলগে ধুনীয়াকৈ ভাজি লওঁ। ইয়াত মই হালধি নিমখ একো নাই দিয়া, মই মাংস গোটেইখিনি দিয়ে থৈছোঁ। হয়তো ইয়াত নিমখ মই দিলে হয়তো মাংসখিনি শুকান হৈ যাব পাৰে নিমখ, সেইটো কাৰণে মই নিমখ ইয়াত দিয়া নাই। এতিয়া অকণমান ভাজি লওঁ ধুনীয়াকৈ। মোৰ এই গ্ৰেভিখিনি ভজা হৈ গৈছে, এনেকৈ মই ধুনীয়াকৈ ভাজি ল'লোঁ। দেখিছেনে বাৰু? এইখিনি মোৰ ধুনীয়াকৈ হৈ গৈছে। এয়া মই ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া তাৰ ওপৰতে মই মাংসখিনি ঢালি দিম। এতিয়া এইখিনি মাংস মই ইয়াতে ওপৰতে ঢালি দিম। এইখিনি ধুনীয়াকৈ ঢালি দি এতিয়া ধুনীয়াকৈ মই লৰাই দিম। এতিয়া মই ওপৰতে আলুখিনি দি দিছোঁ, দি পেলাই গৰম পানী অকণমান দি পেলাই মই লৰাই আছোঁ। লৰাই আছোঁ। এইফালে মই ভাজি বনাই আছোঁ। দাংবডি, বাদাম আৰু আলু ফ্ৰাই কৰিছোঁ। ভালকৈ আপোনালোকক দেখুওৱা নাই, পাছতৰ ৰেচিপিটো ভালকৈ দিম বাৰু। আজি মই এনেকৈয়ে দেখুৱাইছোঁ। এইটো আমাৰ সপোন আহি পালেহি দেই। এইটো আমাৰ সপোন। মই এতিয়া মাংস বনাই আছোঁ সপোনৰ কোচত লৈ। আমাৰ সপোনে ভাত খাবলৈ আহিছে। এইয়া চাইডে অকণি চাইডে এয়া আমাৰ মাংস হৈছেগৈ আৰু। লৰাই এয়া মোৰ ভণ্টি আহি পালেহি। এই এটাই বহি আছে। সেইজনী বহি আছে। গাটো ভাল নহয় তাই। মোৰ মাংসখিনি ৰেডি হৈ গ'ল। এইখিনি চাওকচোন কি ধুনীয়া হৈছে। মই গ্ৰেভিকে বনাইছোঁ। তাৰপৰা এইখিনি মই ভাজি বনালোঁ। বাদাম খুৱাই দিয়া। এয়া পাপৰ বনাই আছোঁ। পাপৰ ফ্ৰাই কৰিছোঁ। এয়া মাংস, পোলাও, ভাজি চব হৈ গ'ল। এতিয়া লাষ্টত পাপৰটো ফ্ৰাই কৰিছোঁ। তাৰপৰা ভাত খাওঁতে আপোনালোকক লগ পাইছোঁ। সেই দেখিছে কাঁহী দেখিছে পাপৰ খাবলৈ। এতিয়া আমি ভাত খাবলৈ লৈছোঁ। আলহীও গ'ল। ইমানতে ভিডিঅ'টো সামৰণি মাৰিলোঁ। যদি সঁচাকৈ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।